ইজিপ্তৰ পিৰামিড যিসকলে বনাইছিলে তেওঁলোকে একুৰেট চায়েন্স ভালকৈ জানিছিলে, সঠিক বিজ্ঞান। হয়, আপোনালোকে ঠিকেই শুনিছে। আজিৰ পৰা প্ৰায় ৪৫০০ বা ততোধিক আগতে যিসকলে ইজিপ্তৰ পিৰামিড বনাইছিলে তেওঁলোকে অতি বৈজ্ঞানিকসন্মতভাৱে সেই পিৰামিড সাজি উলিয়াইছিলে। যদি আমি পিৰামিডৰ আকাৰ আকৃতি সঠিকভাৱে অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি পাম যে তেওঁলোকে তাত চায়েন্স ব্যৱহাৰ কৰিছিলে আজিৰ পৰা প্ৰায় ৪৫০০ বছৰ আগতে। ডিজিটেল লাইনৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই শামীম। আজি ক'বলৈ চেষ্টা কৰিম ইজিপ্তৰ পিৰামিডৰ বিষয়ে। ইজিপ্ত দেশখন বিভিন্ন ধৰণৰ ৰহস্যৰে ভৰি আছে আৰু তাৰ সকলোতকৈ ডাঙৰ ৰহস্যটো হ'ল পিৰামিড। কোনে বনাইছিলে, কিয় বনাইছিলে, তাৰ উদ্দেশ্য কি আছিলে, জানিবলৈ ভিডিঅ'টো আপুনি শেষলৈকে চাওক। হয়তো আমি কিছুমান অধ্যয়নৰ পৰা জানিব পাৰোঁ ইজিপ্তত যি পিৰামিড বনাইছিলে সেইবোৰত তেওঁলোকৰ ফেৰাউন বা তেওঁলোকৰ ৰাজাৰ সমাধিস্থল আছিলে আগৰ দিনত, প্ৰাচীন যুগত। কিন্তু এতিয়া যি ইজিপ্তলজিষ্ট আছে বা আৰ্কিঅ'লজিষ্ট আছে তেওঁলোকে অনুসন্ধান চলাই গম পাইছে পিৰামিডত কোনো ধৰণৰ মাম্মি নাই বা কোনো পিৰামিডতে তেনেকুৱা ধৰণৰ মাম্মি উদ্ধাৰ কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই। মাত্ৰ জানিব পাৰিছে পিৰামিড বনোৱা হৈছিল ২৩ লাখ লাইমষ্টোনৰ দ্বাৰা, যাৰ উচ্চতা প্ৰায় ৪৮১ ফুট আৰু ইয়াৰ ক্ষেত্ৰফল বেছ আগুৰি আছে প্ৰায় ১৩ একৰ মাটিত। গিজা পিৰামিড, অকল গিজা পিৰামিডে নাই, ইয়াতে আৰু দুটা পিৰামিড আছে তাতে। পিৰামিড অফ গিজা বুলি যিটো কওঁ আমি বা খুফু পিৰামিড বুলিও কয়, সেইটো সবাতোতকৈ ওখ পিৰামিড আৰু তাৰ ওচৰতে আছে তাতকৈ কিছু চাপৰ পিৰামিড এটা যিটোৰ নাম খাফৰে। জানিব পৰা মতে খুফুৰ পুতেক খাফৰে সেই পিৰামিডটো বনাইছিলে আৰু খাফৰে পুতেকে অন্য এটা পিৰামিড বনাইছে তাৰ ওচৰতে, যাক আমি মেনকৰ বুলি জানো। ইজিপ্তত বৰ্তমান গিজাত চহৰত এই তিনিটা পিৰামিডেই সুৰক্ষিত হৈ আছে। বাকী ইজিপ্ত দেশখনত প্ৰায় ১১৮টা পিৰামিড আছিলে আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিৱেশত এই পিৰামিডবোৰ কিছুমান নষ্ট হৈ পৰিছে। অলৰেডি আপোনালোকক কৈছোঁৱেই ২৩ লাখ লাইমষ্টোনৰ দ্বাৰা পিৰামিড বনোৱা হৈছিলে, কিন্তু সেই ২৩ লাখৰ এটা যি পাথৰৰ লাইমষ্টোনৰ ৱেইট আছিলে এটা হাতী বা তাতকৈ অধিক ওজন আছিলে সেই লাইমষ্টোনবোৰৰ। আৰু সেই লাইমষ্টোনবোৰ এটাৰ ওপৰত এটা ৰাখি সেই ৪৮১ ফুটৰ গিজাৰ যিটো সকলোতকৈ ওখ পিৰামিড তাক বনাই উলিওৱা হৈছিলে। হয়তো আজিৰ দৰে ইমান সা সুবিধা সেই সময়ত নাছিলেই। বহুত মানুহ একত্ৰিত হৈ কাম কৰিছিলে আৰু বহুত লেবাৰে কাম কৰি সেই পিৰামিড বনাই ওলাইছিলে। কিমান কষ্ট কৰিছিলে তেওঁলোকে। আজিলৈ এৰিছোঁ, ধন্যবাদ।